নমস্কাৰ নিপন আজি বৰ্তমান উপস্থিত নলবাৰী জিলাৰ কিহোৰ ওচৰৰ হাৰিভাঙা গাঁৱৰ এটা চুবুৰীত কামাখ্যা ধাম চুবুৰীত আৰু সেই কামাখ্যা ধাম চুবুৰীটোত এখন কালী পূজা হয় আৰু বিশেষ মানে এটা জানিব লগা কথা আছে যি কামাখ্যা ধাম বুলি কওঁ আমি এই কামাখ্যা ধাম মন্দিৰটো প্ৰায় 300 বছৰ পুৰণি গতিকে 300 বছৰ পুৰণি গতিকে কামাখ্যা ধামৰ যি 300 বছৰ পুৰণি মন্দিৰৰ আমি ইতিহাস জানি ল'ম আমাৰ কমিটিৰ সদস্য আছে আৰু যি কালী পূজাখন কৰি আছে সেই বিষয়ে জানি ল'ম কিন্তু আমি কামাখ্যা শক্তিপীঠৰ সন্মুখত সমবেত হৈছোঁ এই শক্তি টিহু ওচৰৰ অন্তৰ্গত হাৰিভাঙা গাঁৱৰ গুৱাহাটী নিলাল মন্দিৰৰ এটা অংশ এই মন্দিৰটো আনুমানিক কোনো লিখিত হিৰাত তথ্য নাই আনুমানিক প্ৰায় 300 বছৰ পুৰণি আহোম ৰজা শিৱসিংহৰ দিনত এই মন্দিৰৰ নামত প্ৰায় 200 বিঘা মাটি দান দিয়ে তাৰে ৰাতি কটাই দিয়ে আৰু সেই মাটিৰ খাজনাবিলাক আমি গুৱাহাটী কামাখ্যা মন্দিৰৰ দৌলৰ ওচৰত দিছিলোঁ খাজনা দিয়া ৰচিদবিলাক এতিয়াও আমাৰ হাতত আছে গুৱাহাটীৰ মূল দলে এইটো আমাক কিছুমান দিহা দিছিল যে তেওঁলোকে এই মন্দিৰৰ যি নথিপত্ৰ আছে তেওঁলোকে এই তথ্যটো জানিব পাৰিছে লিখিত ইয়াত তামৰ ফলি বা লিখিত কোনো দলিল নাথাকিলেও এইটো পৰম্পৰা হিচাপে এইটো আমি জানি আহিছোঁ এই মন্দিৰটো আমাৰ পিতা আমাৰ ককা দেউতাহঁনো নাজানে কিমান চনত এই মন্দিৰটো স্থাপিত হৈছে গতিকে এনেকুৱা নামনি অসমৰ এই পুৰণি মন্দিৰ এটাত সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে আমি চৰকাৰক ইয়াৰ জৰিয়তে অনুৰোধ জনাওঁ আৰু এই মন্দিৰত এই এৰিয়াৰ বৰপেটা জিলাৰ পৰা আদি কৰি বহু দূৰত এই মন্দিৰলৈ আহে ইয়াত উপনয়ন বিয়া চুলি খুৰোৱা তাৰমানে চুলি খুৰোৱা আদি নানান অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ আহিছে গতিকে গুৱাহাটীত যাব লাগিলে বহু টকা খৰচ এতিয়া গুৱাহাটীলৈ যাবলৈ বহুতে বাদ দি আমাৰ এই শক্তিপীঠ কামাখ্যা মন্দিৰলৈ আহিছে কামাখ্যা মন্দিৰৰ ইতিবৃত্ত এইখিনি মই আমাৰ এই 15 বছৰ 15 বছৰ হ'ব এইবাৰ যে আমি কিবা আমাৰ এটা মানে এটা দুৰ্যোগ হৈছিল আজিৰ পৰা 15 বছৰ আগতে সেই দুৰ্যোগৰ কাৰণে আমি বিভিন্নজনৰ মানে ডাঙৰ পুৰোহিতৰ পৰা আমি মানে মতামত লৈ আমাক তেখেতসকলে আমাক 3 বছৰৰ কাৰণে পূজাখন মানে কৰাৰ কাৰণে আমাক মানে এটা উপদেশ দিছিল আৰু সেই উপদেশ মৰ্মে আমি আজিলৈকে তাৰমানে পূজাখন কৰি আছোঁ আৰু তেতিয়াৰ পৰাই আমাৰ মানে যিটো মানে অপয়মংগল আছিল সেইখিনি অলপ আমাৰ দূৰ হৈছে এতিয়ালৈকে আমি মোটামুটি ঠিকেই আছে গতিকে পূজাখন মোটামুটি যদিও 3 বছৰৰ কাৰণে ভবা হৈছিল কিন্তু বৰ্তমান পূজাখন মোটামুটি স্থায়ী হিচাপে মানে হোৱা যেন লাগিছে ভৱিষ্যতেও মানে পূজাখন চলি থাকিব গতিকে ৰাইজৰ গোটেই ৰাইজৰ সহায় সহযোগ আছে কামাখ্যা ধামবাসী ৰাইজৰ লগতে ওচৰ চুবুৰীয়া যিখিনি আছে মানে চবৰে ইয়াত মানে সহায় সহযোগ আছে মোৰ ৰাইজকে মই মোৰ তৰফৰ পৰা বা আমাৰ কমিটিৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে কালী পূজাত আহি সকলো যাতে অংশগ্ৰহণ কৰে ৰাতিপুৱা 9 বজাৰ লগে লগে এখেতসকলৰ বৃক্ষৰোপণ অনুষ্ঠান এটা আছিল আৰু বৃক্ষৰোপণ অনুষ্ঠানত সেউজামাৰ লক্ষ্যৰ তৰফৰ পৰা আমি দুজনে ভাগ ল'লোঁ আৰু চামলী স্বপ্ন তেখেতসকলৰ ভাগ ল'লে এনেধৰণে আমি ইয়াত গছপুলিও ৰুলোঁ গতিকে ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তে আজিলৈ এৰিছোঁ বাই বাই